জন্মৰ তাৰিখ মনত নাথাকিলে বিয়া পাতিব নোৱাৰিব আপুনিও বিয়াৰ নিমন্ত্ৰণ পত্ৰত উল্লেখ কৰিব লাগিব দৰা কইনাৰ জন্মৰ তাৰিখ বিয়া পাতিলে সমাজে দেখাকৈ উল্লেখ কৰিব লাগিব দৰা কইনাৰ বয়স ৰাজ্য চৰকাৰে আনিলে এখন নতুন আইন এতিয়াৰ পৰা জন্মৰ তাৰিখ নাথাকিলে বিয়া নহয় বিয়াৰ নিমন্ত্ৰণী পত্ৰত বাধ্যতামূলক হ'ব দৰা কইনাৰ জন্মৰ তাৰিখ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু এতিয়া চৰকাৰ শীঘ্ৰেই ৰাজ্যখনত এনে এক নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব য'ত বিয়াৰ নিমন্ত্ৰণী পত্ৰত দৰা আৰু কইনাৰ জন্মৰ তাৰিখ উল্লেখ কৰাটো বাধ্যতামূলক কৰা হ'ব চৰকাৰৰ মতে এই ব্যৱস্থাই বাল্য বিবাহ চিনাক্ত আৰু প্ৰতিৰোধ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মহাৰাষ্ট্ৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী আদিতি তটকাৰে বিধানসভাত জনোৱা মতে আগন্তুক 5 বছৰৰ ভিতৰত ৰাজ্যখনত বাল্য বিবাহৰ হাৰ 10% তললৈ নমাই অনাৰ লক্ষ্য লোৱা হৈছে এই লক্ষ্য পূৰণৰ বাবে ৰাজস্থানৰ আৰ্হিত বিয়াৰ নিমন্ত্ৰণী পত্ৰত দৰা কইনাৰ জন্মৰ তাৰিখ মুদ্ৰণ বাধ্যতামূলক কৰাৰ সম্ভাৱনা পৰ্যালোচনা কৰি আছে চৰকাৰে চৰকাৰৰ মতে বিয়াৰ পূৰ্বে দৰা কইনাৰ বয়স সহজে পৰীক্ষা কৰিব পৰা হলে বহু বাল্য বিবাহ আৰম্ভণিতে ৰোধ কৰিব পৰা যাব ইতিমধ্যে ৰাজ্যখনত বাল্য বিবাহৰ বহু ঘটনা পোহৰলৈ অহাৰ পিছতে এই সিদ্ধান্তৰ দিশে আগবাঢ়িছে এতিয়া প্ৰশাসন बाल विवाहाच्या कुप्रथेच्या संदर्भातला हा अत्यंत महत्त्वपूर्ण प्रश्न आहे सरकारने उत्तरामध्ये राज्यातल्या काही जिल्ह्यांमध्ये 48% 43% अशा पद्धतीचे बालविवाह होत आहेत या प्रश्नाला अंशतः खरे आहे असं उत्तर दिलेलं आहे परंतु उत्तरामध्ये राजस्थान सरकारकडे कार्यपद्धतीविषयक मार्गदर्शक सूचनांचा अहवाल मागितला आहे तो कधी मागितला आहे तर 6/5/2026 म्हणजे हा प्रश्न लागल्यानंतर राजस्थान सरकारकडे या संदर्भातला कार्यपद्धतीविषयीचा मार्गदर्शक अहवाल मागितला आहे आणि त्यामुळे राज्य सरकार किती या संदर्भामध्ये गंभीर आहे असा एक प्रश्न या निमित्ताने माझ्या मनात येतो माझे 3 स्पेसिफिक प्रश्न आहेत उत्तराने म्हटलंय की 2006 चा कायदा राज्यामध्ये अस्तित्वात आहे 2022 मध्ये आपण या संदर्भातले नियम केलेले आहेत तर बालविवाह आपण जे काही रोखले असतील तर बालविवाह करण्याचा प्रयत्न करणाऱ्यांच्या विरोधामध्ये कारवाई करण्याचा अधिकार कायद्याने आपल्याला आहे तर आतापर्यंत या संदर्भात किती लोकांवर आणि काय कारवाई केलेली आहे याचा सदनाला माहिती द्यावी उत्तरामध्ये हे म्हटलंय की अंगणवाडी सेविका ग्रामसेवक यांच्याकडे या संदर्भातल्या प्रश्नांची जबाबदारी दिली आहे पण या प्रश्नाचा बारकाईने अभ्यास केला तर हा प्रश्न काही विशिष्ट जिल्ह्यांमध्ये अत्यंत गंभीर स्वरूपाचा आहे बीड असेल संभाजीनगर असेल परभणी असेल प्रश्नाचं गांभीर्य लक्षात घेता असे जे 3, 4, 5 बालविवाहग्रस्त जिल्हे आहेत यांच्यामध्ये जिल्हाधिकाऱ्यांच्या नेतृत्वाखाली बालविवाह रोखण्याकरता कृती दल गठित करण्याचा निर्णय सरकार करणार का উল্লেখ্য যে ভাৰতীয় আইন অনুসৰি ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স 18 বছৰ আৰু ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ এই বয়সৰ তলত হোৱা বিয়াৰ আইনগতভাৱে অপৰাধ হিচাপে গণ্য কৰা হয় অৱশ্যে এতিয়ালৈকে এই নিয়ম সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই চৰকাৰে বিষয়টো আইন বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে অৰ্থাৎ জন্মৰ তাৰিখ নাথাকিলে বিয়া পাতিব নোৱাৰিব বুলি কোৱা বিষয়টো বৰ্তমান চৰকাৰৰ বিবেচনাধীন প্ৰস্তাৱ কিন্তু শীঘ্ৰে ই আইনগত ৰূপ ল'ব পাৰে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি নিৰ্মূল কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক বহু মহলে স্বাগতম জনাইছে যদি নিয়মখন কাৰ্যকৰী হয় তেন্তে বিয়াৰ নিমন্ত্ৰণী পত্ৰ কেৱল নিমন্ত্ৰণৰ মাধ্যম নহয় বাল্য বিবাহ ৰোধৰ এক শক্তিশালী অস্ত্ৰ হিচাপে পৰিণত হ'ব নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি ডিজিটেল